হাই ফ্ৰেণ্ডছ, সকলোলৈকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ৰং চেনেলত সম্প্ৰচাৰিত চক্ৰবিহুত অভিনয় কৰা সুকন্যাৰ প্ৰকৃত জীৱনৰ বিষয়ে সকলোৱে নিশ্চয় জানিবলৈ মন যায়। গতিকেলৈ বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। সুকন্যাৰ প্ৰকৃত নাম হৈছে চিমি দাস। চিমি দাসৰ জন্ম হৈছিল 9 ফেব্ৰুৱাৰী তাৰিখে নুনমাটিৰ হালবাৰী নামৰ এডোখৰ ঠাইত। চিমি দাসৰ ঘৰত তেওঁৰ লগতে মাক দেউতাক আৰু ভায়েক এজন আছে। চিমি দাসৰ পিতৃৰ নাম হৈছে হেমন্ত কুমাৰ দাস আৰু মাতৃৰ নাম হৈছে ৰাধিকা দাস আৰু ভায়েকৰ নাম হৈছে সন্দীপ দাস। চিমি দাসৰ হাইট ৱেটৰ কথা ক'বলৈ গ'লে চিমি দাসৰ হাইট হৈছে 5 ফুট 5 ইঞ্চ এপ্ৰক্স আৰু ৱেট হৈছে 53 কেজি এপ্ৰক্স। চিমি দাসৰ শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে চিমি দাসে গুৱাহাটী ৰিফাইনেৰী হাইস্কুলৰ পৰা স্কুলিং কৰি পিছলৈ JB ল কলেজত অধ্যয়ন কৰে। চিমি দাসে চক্ৰবিহুৰ ধাৰাবাহিকখনত অভিনয় কৰাৰ উপৰিও আৰু আন বহুকেইখন ধাৰাবাহিকত অভিনয় কৰিছে। সেইসমূহৰ ভিতৰত হ'ল কোন মোৰ আপোন, দৈৱকী, মনৰ নিজানত জোনাক ইত্যাদি। চিমি দাসৰ ৰিলেশ্যনশ্বিপৰ কথা ক'বলৈ গ'লে চিমি দাস বিবাহিত। তেওঁৰ স্বামীৰ নাম হৈছে ধ্ৰুৱজ্যোতি কাশ্যপ। তেওঁৰ স্বামীৰ ঘৰ হৈছে বৰপেটাত। বন্ধুসকল, সুকন্যাৰ অভিনয় চাই বাৰু কেনেকুৱা লাগে তলৰ কমেণ্ট বক্সত জনাবচোন আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।